রঞ্জিত বসুমতারি জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ, নির্মল কুমার ব্রহ্ম জিন্দাবাদ, নির্মল কুমার ব্রহ্ম জিন্দাবাদ, গুণেশ্বর গয়ারী জিন্দাবাদ, গুণেশ্বর গয়ারী জিন্দাবাদ। বিপিএফৰ মুৰব্বীয়ে কৈ আছে আপোনালোকক ৭৫,০০০ লাগে না মাটি লাগে বুলি কৈ আছে। मैया सालबारियाव होबाय 2000 सेल्फ हेल्प ग्रुप ने आरो 7 तारिखाव क'क्राझाराव होनो थांगासिनो 2000 सेल्फ हेल्प ग्रुप ने। सोरनि सेल्फ हेल्प ग्रुपनि नामा दं क'क्राझाराव मोनगोनाव आखाइ दैखांसाय सोरनि दं गैया मिथिया। नोंना रं पार्टियावनो दंमारमोन दा আপোনালোকে ৰং পাৰ্টিত আছিল দিনটো হ'ল ট্ৰেক্টৰৰ আপোনালোকে থাকিলে নাঙলৰ কেনেকে হ'ব। এতিয়া কালাৰিং মোবাইলৰ দিন আহিছে আপোনালোকে ব্লেক এণ্ড হোৱাইট মোবাইল দি ফটো মাৰি থাকিলে হ'ব নেকি जागोन नामा दा जाबाय जोंहा कालारिं मबाइलजों फट' खेबनायनिसो दिन ब्लेक एण्ड व्हाइट मबाइलजों फट' खेबनायनि दिन नङा। আপোনালোকে যিমান बे सेल्फ हेल्प ग्रुपर ৭৫,০০০ পোৱা নাই লাগে যদি একবাৰ জোৰদাৰ হাত চাপৰি দিয়ক, লাগে যদি নালাগে যদি হাত চাপৰি নিদিব ঠিক আছে। ইউপিপিএল যেতিয়া চৰকাৰ আহিল চৰকাৰ অহাৰ লগে লগে বিপিএফে কৈছিলে যে অহা সপ্তাহত চৰকাৰ ভাঙিব, অহা মাহত চৰকাৰ ভাঙিব, অমুক তাৰিখে চৰকাৰ ভাঙিব, তেনেকুৱা কৈ ৰাইজক সদায় বিপদে পৰিচালনা কৰিছিলে। মই আজি শুনিবলৈ পাই ভাল লাগিছে আপোনালোকৰ সমষ্টিৰ MCLA তথা EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ফৰেষ্ট আৰু ৰেভিনিউ দুইটা ডিপাৰ্টমেণ্টৰে EM হয়। ফৰেষ্ট আৰু ৰেভিনিউ দুইটা ডিপাৰ্টমেণ্টৰ দায়িত্ব লৈ আজি তেখেতৰ নেতৃত্বতে প্ৰায় 40,000তকৈ অধিক পৰিয়ালক ফৰেষ্ট অঞ্চলত আজিৰ ভূমিৰ পাট্টা দিয়া হ'ল। আৰু এতিয়া যি নন কেডেষ্ট্ৰিয়েল এৰিয়াবিলাক আছিলে য'ত ছাৰ্ভে হোৱা নাছিলে এই ছাৰ্ভে নোহোৱা এৰিয়াবিলাকতো ছাৰ্ভে কৰি লাহে লাহেকৈ ভূমিৰ পাট্টা দিয়াৰ কামবিলাক চলি আছে। আপোনালোকৰ বহুত মানুহে ইয়াত যি ডেপুটি চিফ ডাঙৰীয়া আছিলে তেখেতৰ নামত বিপিএফৰ নামত বহুতে 3বাৰকৈ ভোট দিলে। 3বাৰ ভোট দি 17 বছৰত বিপিএফৰ চৰকাৰ আনিলে, কিন্তু 17 বছৰত না শান্তি আহিল, না নিৰাপত্তা আহিল, না সমন্বয় আহিল, না আমাৰ মাজত তেনেকুৱা ভাল পৰিৱেশ ঘূৰি আহিল। মাত্ৰ একবাৰ আপোনালোকে UPPLক ভোট দিলে আৰু UPPLৰ চৰকাৰ আহিল। আজি বিটিআৰ অঞ্চলত শান্তি আহিল, নিৰাপত্তা আহিল আৰু সকলো সমস্যাবিলাক আজি লাহে লাহে সমাধান হ'বলৈ গৈ আছে। একবাৰ ভোট দি UPPL ৰাইজে চৰকাৰ আনিলে। যোৱা আমি 3টা বছৰত 4,000তকৈ বেছি মানুহক চাকৰি দিলোঁ, কিন্তু এটা টকাও ঘোষ ল'বলৈ দিয়া হোৱা নাই, আঠানা পইচাও ঘোষ দিব লগা হোৱা নাই, যিটো BPFৰ দিনত হাজাৰ হাজাৰ লাখ লাখ টকা দি চাকৰি ল'ব লগা হৈছিলে। बे मोनफ्रोमबो खामानिखौ दिनै UPPL हान्जानिफ्राय जोङो गोबाव समाव खारनानै गोबाव सम संग्रामाव थानानै दिनै सरकाराव फैनानै मोनसेनि उनाव मोनसे रायजो राजानि खामानिखौ मावफुंगासिनो दङ। जोङो जेरैबायदि सानदों एरैबायदिनो मावगासिनो दङ, खुनु मोनसे हेरफेर खालामाखै। दिनै लामा दालां बानायनायाबो जोंनि खामानि नङा, सुबुंफोर जौगाहोनो थाखाय फरायसालिफोरखौ मोजां खालामनाय, मास्टारफोरखौ जोङो जेराव जेराव भेकेन्ट पस्ट दङ मास्टार थिसननाय, मास्टारफोरखौ ट्रेनिं होनानै गुन गोनां सोलोंथाइ होनो हानाय, जोंनि लाइमोनफोरखौ साख्रियाव जाहाथे इन्टारभिउ पास खालामनो हायो बिनि थाखाय फ्रि दिनै नोंथांमोना गोबाव सम खोनादोंमोन फरेस्टनि हानि जेंना नाथाय 40,000निफ्राय बांसिन सुबुङा दिनै फरेस्टनि हानि दिनै पाट्टाखौ मोननो हाबाय। बाकी थानायफोरखौबो फैगौ बोसोरनि गेजेराव जोङो होजोबनो थाखाय थांखि लादों जे एबार भोट দি আপোনালোকে শান্তি আনিলে, নিরাপত্তা আনিলে, দ্বিতীয়বার ভোট আহি আছে লোকসভাত। আমাৰ দিল্লীত এজন MP আছে ৰঙ্গেৰা নাজাৰী, আৰু এজন MP আমি দিল্লীত পঠাব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ গঢ়াৰ কাৰণে চিন্তা কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৰীব মানুহৰ কথাও চিন্তা কৰিছে, সিলিণ্ডাৰ দিছে গৰীব মানুহবিলাকক, বিভিন্ন সুবিধা দিছে। এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী ৰূপে আমি পাবৰ কাৰণে কোকৰাঝাৰ লোকসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী UPPL BJP আৰু GSP
এনডিএ প্ৰাৰ্থী হ'ব, সেই প্ৰাৰ্থীজনক বিপুল ভোট দি আপোনালোকে জয়যুক্ত কৰাব লাগিব।